নমস্কাৰ বন্ধু, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। আৰু আজি এইটো মোৰ 3 নম্বৰ ব্লগ হয়। আৰু আজি পূৰা গামোচা চামোচা লৈ ৰেডি। আজি যাম আঠখেলীয়া নামঘৰলৈ। আৰু এয়া লগৰটো আহি ৰখি আছেহি। আৰু আঠখেলীয়া নামঘৰ গোটেই পৰিৱেশটো আজি দেখুৱাবলৈ চেষ্টা কৰিম। ভাদ মাহৰ পৰিৱেশ হয়, তাকে চাই যাব ভিডিঅ'টো শেষলৈকে। কি হয় কি নহয় চব দেখাই। আৰু এয়া নগাঁৱত পাইছোঁহি। ইয়াতে তেল ডিপু আছে আৰু তেল ডিপুতে তেল চেল ভৰাই পূৰা যাওঁ। একেচোতে বগলাতহে লগ পাওঁ। আৰু এয়া বগলাতহি সোমাই গৈছোঁ। আৰু এতিয়া আঠখেলীয়া নামঘৰতে ডাইৰেক্ট ৰখিমগৈ। আৰু এয়া আহি পাই আছোঁহি এখন গেট দেখিছে। আৰু এতিয়া যাওঁ আৰু তাতে বাইক চাইক থৈ গৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো চাই যাম। আৰু এয়া ভাদ মাহৰ পৰিৱেশ দেখিছে, পুৰা মানুহে ভিৰ হৈ আছে আজি। মানে এয়া চাই যাওক আৰু। আপোনালোকক গোটেই ৰাউণ্ডটো মানে দেখুৱাবলৈ চেষ্টা কৰি চাই থাকক। নামঘৰ পৰিৱেশটো দেখামগৈ। আৰু মাজুলী নামঘৰত শুনা নাপায়, মানে ইয়াত কিবা লগাই আছে, দেখাম আৰু আপোনালোকে চাই যাওক ভিডিঅ'টো। ভালকৈ শুনা নাপায়। আমাৰ গুৰু শংকৰদেৱে মাধৱকে লৈ ধৰ্ম প্ৰচাৰিলে গাঁৱে গাঁৱে গৈ। আমাৰ গুৰু শংকৰদেৱে মাধৱকে লৈ ধৰ্ম প্ৰচাৰিলে গাঁৱে গাঁৱে গৈ। গায়ন বায়ন হৈ নিজে ঘোষা ধেমালিৰে ভকত মুহিলে নামেৰে। ধৰ্ম দিলা, জ্ঞানো দিলা, দিলা জাতিক মান। চাৰি দিশে আজি দেখো নলয় হৰিনাম। ধৰ্ম দিলা, জ্ঞান দিলা, দিলা জাতিক মান। চাৰি দিশে আজি দেখো নলয় হৰিনাম। গুৰু লোৱা অৱতাৰ দিয়া ধৰ্ম। আৰু এতিয়া নামঘৰৰ পৰা ওলাই আহি ইমানতে ব্লগটো সামৰণি মাৰিছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পায়